মা দেউতা কি আপুনি হয়তো শ্ৰদ্ধা নকৰে তেন্তে শুনি লওক নিজৰ সন্তানৰ সপোনবোৰ পূৰ কৰোঁতে সেইজন দেউতাই নিজকে কিমান হেৰুৱালে খবৰ কোনেও নাৰাখিলে ঈশ্বৰক ক'ত বিচাৰি পাব অমূল্য ব্যক্তি যাৰ কপালৰ এটোপাল ঘামৰ মূল্য তেওঁৰ সন্তানে পৰিশোধ কৰি শেষ কৰিব নোৱাৰে ভগৱান হেনো সকলো সময়তে আমাৰ লগত থাকিব নোৱাৰে সেইকাৰণে ভগৱানে মাক সৃষ্টি কৰিলে এনেকৈ কেতিয়াও নক'ব যে মা মোৰ লগত থাকে এনেকৈ কওক যে মাৰ লগত মই থাকোঁ মৃত্যু হোৱাৰ হাজাৰটা স্থান আছে কিন্তু জন্ম হোৱাৰ একমাত্ৰ স্থান মা গোটেই পৃথিৱীখন তোমাৰ বিপক্ষে হ'লেও যিগৰাকী নাৰী গোটেই জীৱন তোমাৰ পক্ষতেই থাকিব সেইগৰাকীয়ে হ'ল মা ভগৱান হেনো সকলো সময়তে আমাৰ লগত থাকিব নোৱাৰে সেইকাৰণে ভগৱানে মাক সৃষ্টি কৰিলে সপোন পলাই যায় টোপনি ভাঙি গ'লে আৰু মানুহ পলাই যায় স্বাৰ্থ শেষ হৈ গ'লে অসহায় বা দুখীয়া মানুহক কেতিয়াও ঘৃণা নকৰিব দুখীয়া মানুহ আছে ভাৱেই সমাজত ধনীসকলৰ ইমান সন্মান সুখী হ'বলৈ হ'লে বিশেষ একোৰ প্ৰয়োজন নাই প্ৰয়োজন এনে এজন মানুহৰ যিয়ে সঁচাই তোমাক বুজি পাব জীৱনত কষ্ট পোৱাটো বহু জৰুৰী কাৰণ ই এক প্ৰকাৰৰ শিক্ষা আৰু এই শিক্ষাই পৰৱৰ্তী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে দুদিনৰ আপোন হৈ মাজ বাটত এৰি বেলেগৰ কাষত থকাটো ইমান সহজ নহয় হয়তো সহজ হ'বও পাৰে নে অতীতৰ কথাবোৰ যদি এক অভিনয় হয় অকলে থাকিবলৈ ভয় নালাগে ভয় লাগে মিছা মানুহ মিছা সম্পৰ্ক মুখা পিন্ধি আপোন হোৱাৰ অভিনয় কৰা মানুহবোৰলৈ মনত ৰাখিবা যে যেতিয়া তোমাৰ বেয়া সময় আহিব তেতিয়া মানুহে তোমাক সহায় নকৰে মাত্ৰ তোমাৰ পৰা আঁতৰি থাকিব জীৱনত কষ্ট পোৱাটো বহু জৰুৰী কাৰণ ই এক প্ৰকাৰৰ শিক্ষা আৰু এই শিক্ষাই পৰৱৰ্তী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে যিয়ে তোমাক বুজি পায় তেওঁ তোমাৰ দুটা কথাতেই বুজি পাব যিয়ে নুবুজে তাক ৰামায়ণ মহাভাৰত ক'লেও বুজি নাপায় সেইকাৰণেই নুবুজাজনক বুজাবলৈ নাই আৰু যিয়ে বুজি পায় তাৰ ওচৰত সামান্য একটি কথাৰহে প্ৰয়োজন দেউতা সেইজন অমূল্য ব্যক্তি যাৰ কপালৰ এটোপাল ঘামৰ মূল্যও তেওঁৰ সন্তানে পৰিশোধ কৰি শেষ কৰিব নোৱাৰে তেনেই সুৰ এই জীৱন প্ৰতিটো কথাতেই সুখী হ'ব লাগে যিটো চেহেৰা কাষত নাই তাৰ কণ্ঠস্বৰে সুখী হ'ব লাগে কোনোবাই আপোনাক বেয়া পাইছে তেওঁৰ ইচ্ছাতো সুখী হ'ব লাগে যি পুনৰ উভতি নাহে তেওঁৰ স্মৃতিতে সুখী হ'ব লাগে আহিব লগা কাইলৈতো কোনে দেখিছে সেয়েহে আজিটোতেই সুখী হ'ব লাগে নিজৰ সন্তানৰ সপোনবোৰ পূৰ কৰোঁতে সেইজন দেউতাই নিজকে কিমান হেৰুৱালে তাৰ খবৰ কোনেও নাৰাখে তুমিও মোৰ দৰে হ'ব নোৱাৰা ময়ো তোমাৰ দৰে হ'ব নোৱাৰোঁ সেয়ে আনৰ লগত তুলনা কৰি নিজক দুখ দিব বাদ দিয়া সকলোৱে নিজৰ স্থানত শ্ৰেষ্ঠ সাৱধানে চলিবা বন্ধু এইখন স্বাৰ্থপৰ পৃথিৱী হয় ইয়াত কোনেও আনৰ ভাল হোৱা দেখিব নোৱাৰে ভুল কৰিলে শুধৰাই দিবলৈ কোনেও নাহে কিন্তু সমালোচনা কৰিবলৈ মানুহৰ লাইন লাগি যায় আপুনিয়ে মাক দেউতাকৰ বাহিৰে কাক শ্ৰেষ্ঠ বুলি ভাবিব জীৱনলৈ মানুহ আহিব আৰু যাব কিন্তু মনত ৰাখিবা আপোনাৰ বাবে শ্ৰেষ্ঠ আৰু যোগ্য ব্যক্তি থাকিয়েই যাব আপোন যেন বহু লাগে কিন্তু কথাৰে জীৱন আৰু জীৱনৰ আপোন মানুহক গুৰুত্ব দিবলৈ শিকি লওক কিয়নো এবাৰ হেৰাই গ'লে আকৌ কেতিয়াও উভতি নাহে জীৱনত কষ্ট পোৱাটো ভাল কাৰণ ই এক প্ৰকাৰৰ শিক্ষা এই শিক্ষাই পৰৱৰ্তী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে আমি পাৰফেক্ট নহ'লে বিশ্বাসযোগ্য হোৱা খুবেই প্ৰয়োজন এটা কথা সদায় মনত ৰাখিবা জীৱনত আপুনি যাক প্ৰয়োজনতকৈ বেছি সময় দিব সেই সময়ৰ দৰে সলনি হৈ যাব